বেলেগ আছে মালটো পেটটো ঠাণ্ডা কৰি ল তেতিয়াহে খানাটো মজবুত হ'ব দিবা পাৰা শিখৰ বাদ দিম যা আজি যা কি কিয়ে তই কি আনলি মৰ্নিং গাইজ ৱেলকাম বেক টু মিণ্টুজ ব্লগ আজি আৰু আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কেইদিন ভিডিঅ' অহা নাই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই কিবা এটা কামত ব্যস্ত হৈ আছোঁ আজি এটা আৰু প্লেন বনাইছোঁ প্লেনটো কৈ আছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকক আৰু প্লেনখিনি মানে যোগাল এখিনি কৰা গৈছে খানাও খাম আৰু লগতে জাগাও দেখাম অলপ অলপ কিবা কানি বাকী ইয়াতে চব এই সাজ বাচন যিখিনি লাগে খানাটোৰ গোটাখিনি লোৱা গৈছে ন মানে পকৰিৰ পৰা আৰম্ভ কৰি পাতিত গেলি গোটাইখিনি বস্তু আছে এতিয়া আমাৰ লগা আছে মাংসটো চাউলটো আৰু মছলাখিনি আৰু চুলাটো এইখিনি বস্তু লৈ পেলাই আমাৰ পুৰা ডেষ্টিনেশ্যনত পেলি যাই থাকোঁ আমাৰ লগত আৰু পিকুৱাটো আছে গোটাইকেইটা আছে এতিয়া তাকলৈকে যাওঁ তাত হ'ব ন তাতে পুৰা ৰখিয়ে আছে আমাৰ গোটাই ভিডিঅ'টো চাই থাকক এই ব্ৰইলাৰৰ দোকান আহি পালোঁ পিকুও আহি পাইছি দৈ আহি পাইছি ব্ৰইলাৰটো লওঁ এই ৰ'দটো ফুল পাৱাত দিছে সেইকাৰণে ইচ্ছাও জানা তথাপি আৰু ভিডিঅ' অহা নাই না বহুত দিন আজি ইয়াত দিলোঁ দেই মিচিকে হাই মাৰিব নালাগে মালটো খালে মাতিছা ব্ৰইলাৰটো লৈ লো এতিয়া গেলামালখিনি লৰা এই গেলামাল মানে ডিছপাত আৰু গিলাচ লো এই তলতটো লো কম দামী লোৱা আমি খানাটোৰ কাৰণে আৰু কি ঠাণ্ডা পানী খাবি নেকি যিটো গৰম পৰছি ঠাণ্ডা পানী নাখালে বেলেগ বিকল্প নাই 2 দিন হলা ইমান ৰ'দ দিছে তাৰমানে সহ্য হোৱা নাই ৰ'দটো তাৰমানে কিবা এটা অভাৰ এক্টিঙৰ ৰ'দ দিছে আৰু তাকেতো ভাবিছো য'ত চায়া আঠবাও তাতে খাম বুলি ভাবিছো খানাটো দেউতা গিলাচ কিনিলে পৰা গিলাচ আছে বোলে পাত কেইখন লৈছা এখন সাতখানে লৈছো দে চাইডত দেখি ৰাঙাটো আলু আধা কিলো ললে হ'ব দে আধা কিলো নালগে তথাপি লৈছো আৰু এই তেলৰ বটল এটা লহৰাই হ'ল বহুত ৰৈ গৈছে আমাৰ 700 গ্ৰাম মান ললি হৈ যাব মিনিমাম 8 কেজি চাউল যদি ধৰ 6টা চলে খাই শেষ কৰিব নোৱাৰে তেতিয়াহ'লে আৰু কাম নাই চাউলটো ল'বি বাকী বস্তুবিলাক দেখি দিছো পানী ওটা লৈছো এতিয়া কি ল'বা আছে বিলটো দিবা আছে খালি বাজাৰ চাজাৰ কৰা হ'ল এতিয়া পানী চানী গোটাই এভৰিথিং চিজি লাগে চব লোৱা হৈছে এতিয়া গেছটো ল'বা আছে খালি যিমানে সোনকাল কৰিম বুলি ভাবে সিমানে দেৰি হয় এইবাৰ আৰু গেছটো নাই বুলি এটা আনি আছে জামিলে আহিছে টাইমত নাপে বস্তুবিলাক ফুল 8 ঘণ্টাৰ মূৰত এতিয়াহে পালো দে আহি পাইছি মালটো বা কিমান আছে 11 কিলো জাগা খাটাখাৰ জাগাৰ অভাৱ বহুত অভাৱ সেইকাৰণে পাওঁ ঘূৰি উঠি নদী পাৰ দেখি আহিলো যদি ইয়াতে ৰ'দ দি আছে ইয়াৰ পৰা চেঞ্জ হ'ব পাৰে আকৌ ৰিক্সা যাই আছো এতিয়া নদী পাৰতে লৈ যাম কুঁহিয়াৰ খাই বোলে ইয়াতে ৰানিঙত আৰু কুঁহিয়াৰ খাই মেইন কথাটো কি জানা আজি তাৰমানে সোনকালে খানাটোৰ আয়োজন বনাইছো তাতে খালি ভাল লাগিল লাগিলে কি হ'ব ফুল ৰ'দ নাই এতিয়া আজি ভাটি পেলাই নাৰ খেলা আছে কাৰ কাৰ আছে বা এতিয়া ৰূপহী নিব পাৰে পনীৰ জাগা বহুত বিচাৰিলো বিচাৰি ভাল জাগাই পাইছো লাষ্টত পুৰা ফিনিচিং জাগা পাইছো পুৰা চায়া পৰিৱেশটো চাই ল'ব পাৰে ক'ত শগুন আছে এইটো শগুন নহয় এইটো থদাং কেনে জাগাটো কি কবি এইবাৰ জাগাটো বঢ়িয়া লাগছে
আমি বিচাৰি পোৱা নাছিলো আমাৰ নদীটোৰ কাষতে এই অলপ আগত নদীটো তাতে নাও খেলা আছে এতিয়া খানাটো আমি এখনি জেগাতে খাম ইয়াতে পাতি চাতি পাৰি ইয়াতে খাম আৰু একদম পুৰা বতাহটো চাব পাৰে পুৰা চাফা হৈছে পুৰা ক্লিন এতিয়া অক্সিজেনো পাই আছো আৰু এইকেইটা গাছ ইয়াতে গাছৰ তলত বহিৰা ছায়া আৰু আকাশে কুঁহিয়াৰ খাব বোলে পুৰা আগে কুঁহিয়াৰ খাই পেটটো ঠাণ্ডা কৰি ল তেতিয়াহে খানাটো মজবুত হ'ব তে বাকী বস্তুগিলা এতিয়া গাড়ী পৰা নামি আছে ৰ ইয়াতে পাতিটো পাতি দি ইচ ধূলা দেখিছা নাই গাড়ী দে পাতি চাতি পাতি দি আৰু বস্তুগিলা উইলো গোবৰ চোবৰ নাথাকা জেগাত পাৰ ভালকে গাছডালত তলেদি পাতি দি ইয়াতে পাতি দি খানাটো আৰম্ভ কৰাৰ আগতে অলপ কুঁহিয়াৰ খাই লওঁ ৰ বৰ থকা মিঠা কুঁহিয়াৰ বোলে এইগিলা এই মুদ্দালো কাটি দিয়া কাচাই অলপ চেলে দিলে হ'ব দে এ ৰ আকাশে কি তাৰ মানে ৰ'দত দু ফুল দু হেৰি কৰি আছে দু তালত দু কিবা এটা মাৰি আছে বৰফ চৰফ দেখি আছো ৰ কি চাও কি মাৰি আছা বৰফ তাৰমানে চুলি নাই নে তালু গৰম হৈ গৈছে ইচ ফুল হিট হৈ গৈছে মাথা আকাশৰ আৰু এই জুইকুৰা যি আছে এ ভৰে এখনিমানক লিগান একেলিগান তাৰ পৰা আহি আছে বতাহটো সেইটো চাইডৰ পৰা আহি আছে না এই কিবা এটা ইমবা উঠাইছো ৰ শাৰী এখানা কাবাৰ শাৰী ইমবা গেছিতো পুৰা পাগ উঠছি ৰ চাউল তাউল বৈ এটা ভাল কি জানা না পটকে হয় আৰু এইটো চোলাত ফুল স্পীড চোলাটো তাৰ মানে আৰু ইয়াতে বতাহটো নালগাৰ কাৰণে অলপ জগাল কৰিব দিছো ৰ চালো ভাই এখন কি সৰু চলি চাইনা পাৰা পাতাম পাওতো উমলা উমলি খেলা থকা মানুহ হৈছে উমলা উমলি ককৰাত যি ভাত ৰান্ধে দিছে অলপ ডাঙৰকে দি কিবা দিওঁ কেউচা চলি উমলি বেয়া আহিছে এনে বতাহটো ধৰ হালকাকে দিছো বেলেগ একো নাই খাম আমি আদা তাৰমানে কুঁহিয়াৰৰ ৰসটো যে খালো এনেকুৱা টেষ্ট আৰু এনেকুৱা মিঠা বৈদ্য লাগছে খাই পেলাই এটা যিটো ভোগ খাইছিল সেই ভোগটো নোহোৱা হৈ গৈছে এই কুঁহিয়াৰৰ ৰস খোৱাৰ পিছত যি বৰফ খালো দুটা খালো না একেলগে এটা খালো গাখীৰৰ আৰু এটা নাৰিকলৰ সেই খাই পেলাই এতিয়া তাৰমানে একোৱে নাই দেহা ফুল ঠাণ্ডা এতিয়া কি শিখৰ এতিয়া আৰু শিখৰটো খাই দিওঁ অলপ মুখখন অলপ লটপট কৰি দিওঁ বয়া না চলি গিলা চব দিনকাল বয়া আহিছে এনেকে 5টা হৈ লগ লাগি চব সেই কামতে ঘূৰে না ঠিকে আছে মানুহটো যিটো ভাৱত আহিছি সেই ভাৱটো হেৰি দূৰ কৰি লৈ গৈছে আৰু হয় শিখৰ দিম কিন্তু অলপ পকা চকা কাট নেবি এই ইয়াতে ডাকাই আছে উদ্ধা ভাই কলা কলা ধুমা ধুমা একদম এই ডাকাকেইটা ভাবে বস্তু থাকে এই তাৰমানে শিখৰত এটা বস্তু ভৰাই দিছে পেকেটত লেখা আছে দে বস্তু চাম বহুত দিন আগৰ পৰাই লেখা আছে নহয় এতিয়া এই কালিৰ পৰা নতুনকৈ কিবা এটা পা কৰছো পেকেটটোত মানুহটোৰ খাবাৰ ইচ্ছা গৈছে খুজবিয়া ডাইৰেক্ট পাৰা নাই পেকেটত বস্তু লিখি দিছি কি লিখি দিছি দেখকচোন এই এখনে কিবা কি বুলি সেইটো মাতক মই এতিয়া ইংলিছ নাজানো না এনে মাতক হে চুইং অফ পান মছলা কি কিবা ইনজুৰ লাগিছে ইঞ্চুৰেঞ্চ টু হেল্থ মানে স্বাস্থ্য পক্ষে হানিকাৰক নহয় তাৰমানে ইনচুৰ কৰিব দিছে খাই মূল্য যাতে পইচাটো পা আৰু শিখৰ খাই মানুহ মৰা ক'ত দেখছি যদি কোনোবাই দেখে দিবা পাৰে তেতিয়াহ'লে বাদ দিবা লগালগ বাদ নেকি অলপ বাদ অ কিয়ে তই কি ইনলি কিয়া দিছে না গেছি নো সেইকাৰণে বালা কৰিব কলপাতত কলপাত কেইখন ধুবা লাগিব ভালকে কালি মানুহটোক সেই কলত দনাত যে কথা কোৱা গৈছিল এই কলত দনা নে কলগছ কম না আমাৰ সেইটো চাইডে নাপে তথাপি এতিয়া কলত দনা আৰু কলপাতত খোৱাকে কথা এইটো চেন্নাইৰ ফিল্ড দি আছো আজি হয় নেকি মানুহবিলাক চেন্নাইৰ পাঞ্জাবী খানা হা এই কলকাতাত যে খাইছিলোঁ পাঞ্জাবী হোটেল এখনত চেম এনেকুৱা কলপাতত হা কলক গ'ল বাগৰে দিয়ক কিয়া দনাত যদি খা নহয় যে পচলা এটাও কাটি নাখালে মানুহ বাদ্যাটো মাংস দি বঢ়িয়া হ'ব মছলা দি খাবি নেকি অঁ পচলাই দি মানে বঢ়িয়া হ'ব শিলো খাবি হজম কৰিব পাৰি পচলা আৰু কি কলডাল কাটি টুকুৰা টুকুৰি কৰি দি ইয়াতে থেথলে দিলে পচলা হয় মেইন মাল এটা আছে পচলাত এটা বস্তু আছে কি জানা না কি মানুহ যে কয় পচলা খালে পেট ঠাণ্ডা হয় নুঠে নহয় পচলা খালে গেছ হয় এই গৰমত যদি পচলাৰ আঞ্জা খা গেছ হয় পেট ঠাণ্ডা নহয় ঠাণ্ডা ভাবাৰ সেইটো কাম নাপা কিন্তু গেছ হয় নেউতাত কয় কচুলি নেওতাত এখনিমান মান দে 2 টুকুৰা এই সৰু সৰু মাংস অলপ কলা কচু দি বনোৱা মাংসটো কিবা বেলেগ টেষ্ট হ'ব এই আছে এই গিদলা ডাইৰেক্ট চেলাবা নালাগে অঁ অৰিজিনেল গল যাই পেলাই বেলুন হ'ব একদম নহয় শুকা মাটিত পাগল তো হৈ গেল আমাৰ পুৰা এই ঢাকানখন মাৰি দি এতিয়া তৰকাৰীটো বহাব লাগে এইটোৱে মাংস পুৰা বহি দিলে ডাইৰেক্ট এনেকে বহি দিবি নেকি অ'কে
হে আজি আমাৰ চেপ ডাংগাৱালা আকাশে বা হে হ'ব তোৰ কেনে চিষ্টেমত বহলাকে আজি মই এইটো 9 চেফি হৈছিতো তেলখিনি গোটাই দিবে নালাগে ন আপুনি এনে ফেটি লিভাৰৰ মানুহ মই তথাপিও আজি চাট দি আছো ৰঙা কৰি পেলছি তেল দি পেলাই মাল পিছৰ কাৰণে তেল লাগে নেকি আজি লিভাৰ আনা নাই নেকি ক'ত লিভাৰৰ দেখা দেখি নাই আলুটো এড কৰি দিয়ে টেষ্ট মাৰছিলি নাই টেষ্ট মাৰছি আৰু কি আকাশে আঞ্জাখন দৈ খেদাব খুজিছিলে অলপত ধৰি বাচিছি দে কিবাকে টেষ্ট হ'ব না আকাশ কৈছে না সৎ নহ'লেও কবি টেষ্ট নহ'লেও কবি বেলেগ টেষ্ট হৈছে ইলাচি খাব নালাগে অলপ বিয়াতে ব্যৱহাৰ কৰে কিন্তু সৎ হৈছে না তাতে চাহ মানুহ গম পাব নে আমিহে গম পাম টেষ্ট নহ'লেও একদম গুলি হ'বলৈ ক'লি হ'ল ইয়েছ টেষ্ট হ'ব আৰু আমি সঁচাটো কওঁ নহয় বস্তু যোগাল চব দিয়াৰ পিছত আঞ্জা টেষ্ট হ'ব এইটো আৰু এনেই লাগি থাকিলেও টেষ্ট হ'ব যোগাল যেতিয়া ফুল দিব না কি কবিটো কাজ পুৰা লাঠা যি হৈ দেখা যাব লাষ্টত মালটো সৰু হৈছে এই ল'ৰাটো অলপমান সৰু হৈছে এইটো একজনে ল'ৰা নাই ল'ৰা দুটা আছে এই এটা আছে তাতে এটা আছে অংক কৰি চালো ল'ৰা সৰু নাই মাংসটো বেছি হৈছে আমাৰ আজি 1.5 কিলো মান মাংস লোৱা গৈছিল 1.5 কিলো মান হ'লে এইটো ল'ৰাৰ কাৰণে 1.5 কিলো বেছ অ' 1.5 কিলো নাইনব গিয়া পিকু গিয়া 1 কিলো লাগে আমি আৰু 0.5 কিলো খাম দ কিবাকে পিকুক 0.5 কেজি লাগে আৰু চালু ভাগে 0.5 কেজি লাগে আমি তাৰে ৰহখিনি আৰু আমি খাম দে কেনেছি বৰ কাৰা আছে একদম ফুল কাৰা আছে মস্তি তাৰমানে সদৈ কি কম মানে বিৰাট টেষ্টি নিমু উলিয়াক প্লিজ মজা চাওঁ মাংস পিচ বেছ নিমখ চিমখ ঠিকে আছে একদম পুৰা পাৰফেক্ট বাকী ঠিকেই আছে কিন্তু মছলা পাতি বহুত বেছি গৈছে আঞ্জা পাগো উঠি আছে না পাগ উঠি আছে পুৰা ঠিকে আছে না বঢ়িয়া ভাতটো বাঢ়িব পৰা নাই টেষ্ট কৰিলোঁ না মাংসখিনি এতিয়া পানী অলপ খাই ল'লোঁ তোৰ ভাত খাব পৰা যাব পেটটো ভৰা নাই আজি পেটি লিভাৰ ফাটি যাব বোধাই মোৰ সেইটো বুজা গৈছে পেটটো টাইট হোৱা নাই বাৰু হয় পুৰা একদম অ' সেনকে টাইট নাই ৰ'ব পেটটো ওলায়ে মানুহটোৰ মোৰ দে আঞ্জাটো এনে 2 ঘণ্টামান খেতা আনপাওঁ কথা বতৰা তো হৈছে দে এতিয়া খাব বহিছে আৰু দে চব ৰেডি দে দি যা দিছোঁ কিবা জখত থৈ দিছি নেকি কেইখান আছে 5খান ঠিকে আছে মই বহিম দেই মোৰতো হ'ব দে টেনশ্যন ল'ব নালাগে তই খালি ভাতকেইটা দি যা এই কৰচখান দে ধুব লাগব ৰ ক'ত ধুব লাগে আৰু লাগে নেকি পাতিখান অলপ ডাঙৰ চাই বনাই তাতে দেখা হ'লে গম পালি পিকু পানী দিয়া দায়িত্বটো তোৰ এই উৰে গেলে মোক কেনে হ'লতো গজাবা দিয়া নাই ভাত ঠিকে আছে এতিয়া মোক দিছোঁ ওপৰৰ মাল দি তলৰ মাল ডাইৰেক্ট চিটিং নকৰিবি দেই কি কৈছে গম পাইছি নে চিটিং নকৰিবি বোলে হাতত আৰু চিটিং কৰিম নেকি মাংস চৰে গাঁতাত দিছা নেকি চৰে গাঁতাত দিছা নেকি মোক দি মোৰ কেইটা হেল্ল' এই মাংসটো লৈ আছা ডাঙৰ গাঁত অ' মালটো আগে লৈছি কেনে ভাতকেইটা গম পাইছি কেছটো মালটো তাৰমানে ভাল ভাতকেইটা লৈছি আৰু আমাক পিজ্জাকেইটা দিছি সেইটো নহয় নহয় ভাত আকৌ বয়া নাই এই চব ঠিকে আছে, ঢাকানটো হাৱাটো জানাই নাই সেইকাৰণে আকাশে মেলি দিয়া বাৰু মেলিছোঁ অলপ ঠাণ্ডা ভাই মাংসটো লৈ আহা সেইটো এতিয়া নাহিলে
লিভাৰ পিছ মই দিমে ও ইয়াতে এক্সট্ৰাকে লিভাৰ বিচাৰি আছে জানে তাতে পৰে পৰিব তই পাবি মই তাৰ মানে মাংস নাখাওঁ না মই জানো আৰু তোক কি দিব লাগে সেইটো থ মই দি দিছো ঠঙাটো তুলি ইয়াতে ইয়াতে থ পাতি এখন আছিলে অলপ পিছে না এই মাজৰ গাটা কৰি দে আৰু কিবা বিচৰি থাকে নেকি ডাইৰেক্ট মধ্যক এই মৰা এটা খাবি গ্ৰেভি হেন্দি কেনে হৈছে কোৱা গ্ৰেভি খাবি ৰ পেট খাই পেলাই লেট্ৰিন দাৰিব নালাগিলি যিটো তেল হৈছে কাৰণে মছলা বহুত হৈছে আলু কোটে আলু চবকে আলু 8 পিছ নহয় বহুত হ'ব আলু আলু লাগাতকে মাংসৰ হাতেৰে নিদিয়া এই মই পিকু জানো এখন যে নাটক কৰিব পিকু মই কয় আঁঠুৰ হাত দি আনচাই দিবি মই যদি অনলি এই পিছ দিবি এই মাংস খাব লাগে কিন্তু চাবি বয়া আৰু কাৰি পিছ আলু দে আলু আছে দে বহুত আছে দে আলু এক পিছ দে বা কিবা গুলি হেন যে দেৰি কৰিব নালাগে ঘৰ যিমান মই হেৰি হ'ব বুলি ভাবিছিলোঁ সিমান নাই ভাতৰ লগত ধুনীয়া মিক্স হৈ গৈছে এই ল'ৰাটোতে মোৰ কাষত ধৰিছো কেনে হৈছে দেখাই দিয়ে সেই দিছোঁ আগেৰা গৰম পিঁয়াজ এটা ৰাখিব লাগিছিল ইয়াতে গোটাই দিছে দিবে নালাগে এইটো ঘুচি মাৰি দিম বুঢ়া একদম বা কি লেগ পিছ আৰু মোক ডাইৰেক্ট সেই মাংস নাখাওঁ না মই কিবা বেলেগ লাগছে খাই পেলাই আজি মাংসই খাওঁ দে বাদ দি ভাত নাখাওঁ লিভাৰ পিছ খাইছে খানাই এই পিছ কি ললি দে তই এখন এটা ব্ৰইলাৰৰ এখনে কলজা ৰাখিব দুখন ৰাখিব নেকি ব্ৰইলাৰ লৈছোঁ আমি এটা সি দুখন কলজা বিচাৰি আছে ইয়াতে তাকেতো লিভাৰ বিচাৰিবি দে আগে মাংস বিলো লিভাৰ এনে ওলাইব তই মানুহটো নবা নে কি বহুতে তহঁতে টেষ্টটো কৈছোঁ একবাৰ এইটো গোটা মাংসই নো ব্ৰইলাৰ কিনি আনিব লাগিব আৰু বেলেগকৈ বানাই কিনে আনিব লাগিব কি ক হাড়দিৰ ব্ৰইলাৰ আনিব লাগিব বা দুটা আহিছে মজা লাগছে একদম মজা চাবে পকাৰ ভৰিতে পলাইছে মাংস কলা নাই ৰ মালকেইটা যিটোহে বিধে তে মই খাই লওঁ ৰ মোৰ সাজাটো হৈছে এইটো ভাত তাত খাল ৰ কঁঠাল কি মস্ত গৰম দিছে থাকিব পৰা নাই খাবও নোৱাৰিলোঁ বেছি চব এছোঁ এই অলপ এৰা মাল দেখি দাওঁ এখিনি পলিথিনত ভৰাম দেছোঁ ভৰাই পেলাই লৈ যাম আধা এৰাই গৈছে মাংস খাই পেলাই কেনে গৰম দিছে আল্টিমেট গৰম থাকপে মাৰা নাই নদীত গা ধুম এতিয়া আমি বস্তুবিলাক ৰেডি কৰোঁ কৰি পেলাই ঘৰকলেন ৰাওনা হ'ব তাৰমানে এতিয়া চব ৰেডি এতিয়া যাব লাগে খানাটো খাই বেয়া লাগে নাই ভালে লাগছে কঁঠাল কি ৰ'দৰ উৎপাতত তাৰমানে খানাটো খাই সিমান এটা জুতিও নাপালোঁ আৰু এই ৰ'দত এই গৰমত চহৰ অঞ্চলত খানা খাবা হাতত ধেমালি নহয় এই গৰমত এতে পুৰা একদম আলকাটৰা আহি যাব লাগিব এতে সেইটো প্ৰেছাৰ উঠা আন হৈছে পুৰা ফুল গৰমত এতিয়া তাৰমানে তাড়াতাড়ি যাব পাৰিলে বৰ্তিছোঁ এতিয়া গাড়ী ষ্টাৰ্ট দি এচি চেচি পুৰা অন কৰি থৈ দিছোঁ এতিয়া সোমবা লাগে ৰ'দটো এনেকুৱা লাগছি তাতে ফেটি লিভাৰ ইফালে ৰ'দ ইফালে যিটো তৰকাৰী বনাইছি এতিয়া মই চিন্তা কৰি পেলাই গাই গৈছি এই গাড়ী ষ্টাৰ্ট কৰি দিছোঁ যাই ভিতৰত সোমাই থাকিম আজি 2 ঘণ্টা এতিয়া আমি আৰু এটা জেগাত যাব লগা আছে গতিকে ভিডিঅ'টো এখিনিতে শেষ কৰি দিওঁ না কি কবি আজিৰ ভিডিঅ'টো এখিনি আছিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই